बिफेबा फैगौ बिटिसि बिसायख'थिखौ देरहानायनि उनाव जायफ्रा हानि फाट्टा मोनाखै बिसोरनो हानि फाट्टा होगोन। দেখিবলৈ পাইছে সেইকাৰণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যেটো কাম প্ৰচেছ সাৰ্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব। সাৰ্ভেটো যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে সেইকাৰণে আমি সাৰ্ভেটো বিপিএফ দলৰ পৰা অতি সোনকালে সাৰ্ভেটো আৰম্ভ হ'ব আৰু फैगौ 2025 मायथाइयाव बिफेबा फिन बिटिसिआव सरकार दानो थांगासिनो दं। बिटिसि निर्बाचনত আমি ভালকৈ জয় হ'ব। आरो थांनाय लोकसभा बिसायख'थियाव इउपिपिएल दलआ देरहादोंब्लाबो बमा गावनो हायाखै लोगोसे अमा बेदरबो जानो हायाखै मानोना बे देरहानाया बिसोरनि गुबै देरहानाय नङा। इउपिपिएल जिखा पिছতো বোমা ফুটাব পৰা নাই কি কাৰণ ৰহস্য আছে। গাহৰি মাংস খাব পৰা নাই বোমা ফুটাব পৰা নাই মাছ মাংস খাব পৰা নাই ইয়াত নিশ্চয় কিবা একটা আছে। थारैनो इउपिपिएल दलआ देरहाखांनायनि उनाव ना बेदर जानो एबा रंजानो हामाराखै नामा? थांनाय लोकसभा बिसायख'थियाव जथाय दोलो एनडिएनि बिजाथि जयन्त बसुमतारिया देरहादोंब्लाबो इउपिपिएल दलआ मासेबो अमा जानो हामाराखैना? नंगौ बे बाथ्राखौ जों बुङाखै बे बाथ्राखौ हाग्रामा महिलारियासो बुंदों आरो हाग्रामा महिलारिया बुंबावदों दि फैगौ बिटिसि बिसायख'थियाव देरहाखांनायनि उनाव जायफ्रा हानि फाट्टा मोनाखै बिसोरनो हानि फाट्टा होगोन। लोगोसे हाग्रामा महिलारिया बुंबावदों दि इउपिपिएल दलखौ थांनाय लोकसभा बिसायख'थियाव देरहाखांनायनि उनाव बमा गावनो आरो ना बेदर जानो हायाखै। हाग्रामा महिलारिया बिसायख'थि देरहाखांनायनि उनाव ना बेदर जानो हायैखौ लानानै मा बाथ्रा बुंखो फै जोंहा बुङै मिथिना लानि। এমপি নিৰ্বাচনৰ পিছত প্ৰথমবাৰ আমাৰ বিপিএফ দলৰ CWC মিটিং হৈছে আজি ইয়াত বাক্সা জিলাৰ এই ওদালবাৰী নতুন একো ডিচিশ্যন লোৱা নাই। আমি প্ৰথম কথাটো হ'ল ইলেকশ্যনৰ কাৰণে যিবিলাক কমিটি আছিল আমাৰ ষ্টেৰিং কমিটিৰ পৰা আৰম্ভ কৰি যিমান কমিটি আছে এইবিলাক আমি আজি ডিজলভ কৰি দিছে। নতুন এটা ডিচিশ্যন হ'ল আমি যে নিৰ্বাচনৰ সময়ত বা নিৰ্বাচনৰ মিটিংবিলাকক চৰকাৰ হোৱাৰ পিছত আমি মাটিৰ পাট্টা দিম বুলি যিটো আমি প্ৰচাৰ কৰি আহিছিলোঁ এই প্ৰচাৰটো আমি আজিৰ পৰা মানে কেনেকৈ এক্সিকিউটটো কৰিবই লাগিব। আমি চৰকাৰটো আহিবই যিহেতু বিটিচি চৰকাৰ আমাৰ বিপিএফ দলৰ হাতত আহিবই আমি যিখিনি দেখিবলৈ পাইছে সেইকাৰণে এতিয়া আমি মাটিৰ পাট্টা দিয়াৰ যেটো কাম প্ৰচেছ সাৰ্ভে বিপিএফ দলৰ পৰা আজিৰ পৰা আৰম্ভ হ'ব। সাৰ্ভেটো যাতে গভৰ্ণমেণ্ট অহাৰ পিছত সোনকালে আমি দিব পাৰে সেইকাৰণে আমি সাৰ্ভেটো বিপিএফ দলৰ পৰা অতি সোনকালে সাৰ্ভেটো আৰম্ভ হ'ব আৰু সেইখিনি ডিচিশ্যন লোৱা নিৰ্বাচনত আমি খেলিম চিডলি উপ নিৰ্বাচনত বিপিএফ দলে আমি খেলিব অকলে বিটিআৰ নহয় বিটিচি ইলেকশ্যন প্ৰমোদ বৰক কওকচোন বিটিআৰ ইলেকশ্যন বুলি না আমি ল'ব নোৱাৰে সিহঁতে বিটিআৰৰ চুক্তি বনাই পেলাই বিটিচি কৈ পেলাই চেছ বিটিচি নিৰ্বাচনত আমি ভালকৈ জয় হ'ব। এইবাৰ এমপি ইলেকশ্যনত ইউপিপিএলে কেনেকৈ জিকিছে ইহঁতে নিজে আচৰিত বোমা ফুটাও দেখিছে আপোনালোকে হা ইউপিপিএলে জিকাৰ পিছতো বোমা ফুটাব পৰা নাই কি কাৰণ ৰহস্য আছে। গাহৰি মাংস খাব পৰা নাই বোমা ফুটাব পৰা নাই মাছ মাংস খাব পৰা নাই ইয়াত কিবা নিশ্চয় কিবা একটা আছে। নহ'লে একজন এমপি জিকিছে ফুৰ্তি কৰা নাই এইটো আচৰিত কথা। মুঠতে আমিহে জিকিছে আনঅফিচিয়েলি আমি বিপিএফে এই এমপি নিৰ্বাচনত আমি জিকিছোঁ পুৰা 100%। নাই 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 এনেকুৱা মিত্ৰতাৰ কথা আমি এতিয়া আজিৰ দিনত আলোচনা কৰিব নোৱাৰে। সময় আছে সময় আহিলে আমি ক'ম কাৰ লগত কিবা হ'ব। কাৰো লগত আলোচনা নাই। মুঠতে আমি চৰকাৰ গঠন কৰিম। চৰকাৰ গঠন কৰাৰ পিছত 1 নম্বৰ কামটো হ'ব মাটিৰ পাট্টা দিয়া আৰু মাটিৰ পাট্টাটো দিবৰ কাৰণে যিটো প্ৰচেছ কৰিব লাগে বা সাৰ্ভে কৰিব লাগে সেইটো বিপিএফ দলে অহাকালিৰ পৰা আৰম্ভ কৰিব। বিপিএফৰ প্ৰেচিডেণ্ট বিজেপিৰ কথা মই কিয় ক'ম কংগ্ৰেছৰ কথা মই কিয় ক'ম